নমস্কাৰ, আকৌ এটা নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। একেবাৰে সহজ পদ্ধতিৰে আজি ব্ৰইলাৰ মাংস বনাম। তেতিয়াহ'লে চাওকচোন কেনেকৈ বনাওঁ। ইয়াৰ বাবে বিলাহী লৈছোঁ 2টা সৰু সৰুকৈ কাটি, পিঁয়াজ 3টা লৈছোঁ, আলু লৈছোঁ 2টা, নৰসিংহ, আদা আৰু নহৰু একেলগে খুন্দি লৈছোঁ। ব্ৰইলাৰ মাংস 1 কিলো। কেৰাহীটো তুলি দি তেল দি দিলোঁ। তেলখিনি গৰম হৈ গ'ল, এতিয়া মাংসখিনি দি দিলোঁ। মই যদি ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে মোৰ ইউটিউব চেনেল নমস্কাৰ, এই চেনেলটি লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে মোৰ ফেচবুক পেজ নমস্কাৰ, এই পেজটো ফ'ল' কৰি দিব। মাংসখিনি 4 মিনিটমান ভাজি ল'লোঁ, এতিয়া পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি অলপ ভজা হৈ গ'ল, এতিয়া আলু দি দিলোঁ। সোৱাদ অনুযায়ী নিমখ দি দিলোঁ। আপোনালোকেও মাংসৰ পৰিমাণটো চাইহে নিমখ দি দিব। লগতে হালধিও দি দিলোঁ। এতিয়া হালধি নিমখ মিক্স হোৱাকৈ একেলগে ভাজি ল'ম। মাংসখিনি অলপ ভজা হৈ গ'ল, গতিকে জিৰাৰ গুড়ি অলপ দি দিলোঁ। অলপ মিৰ্চি পাউডাৰ দি দিলোঁ। অলপ ধনিয়াৰ গুড়ি দি দিলোঁ। আৰু অলপ মিট মছলা দি দিলোঁ। এতিয়া গোটেইখিনি মিক্স হোৱাকৈ অলপ ভাজি ল'ম। চাওকচোন ইমান ধুনীয়া কালাৰ আহিছে। মছলাখিনি মাংসৰ লগত ধুনীয়াকৈ মিক্স হৈ গ'ল। এতিয়া খুন্দি থোৱা আদা নহৰুখিনি দি দিলোঁ। গোটেইখিনি মছলা মিক্স হৈ গ'ল যিহেতু, মছলা আৰু মাংসখিনি কেইমিনিটমান ভালদৰে ভাজি ল'ম। চাওকচোন মাংসখিনিৰ ইমান ধুনীয়া কালাৰ আহিছে, মাংস নহওঁতেই মোৰ খাব মন গৈছে। মাংসখিনি মোৰ ভজা হ'বই আৰু তাৰ আগতে বিলাহীখিনি দি দিলোঁ। এতিয়া বিলাহীৰ লগত মাংসখিনি একেলগে ভাজি ল'ম। বিলাহী দিলে মাংসৰ অলপ বেছিকৈ সোৱাদ উঠে। মাংসখিনি মোৰ সম্পূৰ্ণ ভজা হৈ গ'ল। এতিয়া মানুহ অনুপাতে আমি পানী দি ল'ম। আপোনালোকে 1 নদীও পানী দিব পাৰে, নহ'লে কমকৈও দিব পাৰে। কমকৈ পানী দিলে মাংসখিনি খাই ভাল পাব আৰু বেছিকৈ পানী দিলে আঞ্জা বেছি খাব পাব। মোৰ মাংস মোটামুটি হৈয়ে গ'ল, অলপ পানী শুহিলে মাংসখিনি নমাই থ'ম। কাটি থোৱা মান ধনিয়া আছিলে, সোৱাদৰ বাবে মাংসৰ ওপৰত দি দিলোঁ। মোৰ মাংস ৰেডি, এতিয়া খোৱাহে কথা আৰু। ধন্যবাদ।